হেল্ল' বন্ধুসকল, আজি আমি আপোনালোকক লৈ আহিছোঁ কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ বা সাঁথৰ বুলিও ক'ব পাৰে। আপুনি যদি আমাৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এটা প্ৰশ্নৰ উত্তৰ দিবলৈ 10 ছেকেণ্ড দিয়া হ'ব। 10 ছেকেণ্ডৰ ভিতৰত যদি আপোনালোকে উত্তৰটো বিচাৰি নাপায় তেনেহ'লে ভিডিঅ'টো পজ কৰিব আৰু প্ৰশ্নৰ উত্তৰখিনি দিবলৈ চেষ্টা কৰিব। আশা কৰোঁ সকলোৰে পৰা শুদ্ধ উত্তৰ পাম। আৰু ভিডিঅ'টো একেবাৰে শেষত এটা আজিৰ প্ৰশ্ন দিয়া হ'ব। সেই প্ৰশ্নটোৰ উত্তৰ মই নিদিওঁ, সেই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে তলত কমেণ্ট বক্সত মোক জনাব লাগিব। আৰু যিসকলে শুদ্ধ উত্তৰ দিয়ে তেওঁলোকৰ নামসমূহ মই মোৰ নেক্সট ভিডিঅ'ত তেওঁলোকৰ নামসমূহ উল্লেখ কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কৰি দিব। আৰু এই ভিডিঅ'টোৰ বিষয়ে কিবা ক'বলগীয়া থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা গুহাত ৩২টা চোৰ দিনটো কৰে কাম আৰু ৰাতি হ'লে কৰে আৰাম। আৰু ইয়াৰ উত্তৰ হ'ল দাঁত। ২ নম্বৰ প্ৰশ্নটো আহিল, সেইটো কি বস্তু যিটো আপুনি ডুবি থকা দেখা পায় কিন্তু বচাবলৈ নাযায়? আৰু ইয়াৰ উত্তৰ হ'ল বেলি। ৩ নম্বৰ প্ৰশ্নটো হ'ল, এনেকুৱা কি আছে যি পানী খালে মৰি যায়? আৰু ইয়াৰ উত্তৰ হ'ল পিয়াহ। ৪ নম্বৰ প্ৰশ্নটো হ'ল, এটা হাতী যদি পুখুৰীৰ পানীত পৰে তেনেহ'লে ই কেনেকৈ ওলাই আহিব? আৰু ইয়াৰ উত্তৰ হ'ল তিতি আহিব। ৫ নম্বৰ প্ৰশ্নটো হ'ল, এনেকুৱা কি বস্তু আছে যাৰ আগফালে ভগৱানে বনালে আৰু পিছফালে মানুহে বনালে? আৰু ইয়াৰ উত্তৰ হ'ল গৰু গাড়ী। ৬ নম্বৰ প্ৰশ্নটো হ'ল, এনেকুৱা এজন দোকানীৰ নাম কওক যিয়ে আপোনাৰ পৰা বস্তুও লয় আৰু দামো লয়? আৰু ইয়াৰ উত্তৰ হ'ল নাপিত। ৭ নম্বৰ প্ৰশ্নটো হ'ল, সেইটো কি বস্তু যাৰ আকাৰ আপোনাৰ সমানেই কিন্তু ওজন একেবাৰেই নাই? আৰু ইয়াৰ উত্তৰ হ'ল আপোনাৰ ছায়া বা ছাঁ। ৮ নম্বৰ প্ৰশ্নটো হ'ল, সেইটো কি যি ওপৰলৈও যায় আৰু তললৈও আহে কিন্তু নিজৰ ঠাইৰ পৰা লৰচৰ নকৰে? আৰু ইয়াৰ উত্তৰ হ'ল চিৰি বা আমি খটখটি বুলিও কওঁ। ৯ নম্বৰ প্ৰশ্নটো হ'ল, ১ আৰু ১ মিলিলে ২তকৈ বেছি সংখ্যা কিমান পোৱা যায়? আৰু ইয়াৰ উত্তৰ হ'ল ১১। আৰু একেবাৰে শেষৰ প্ৰশ্ন, সেইটো কি বস্তু বস্তুটোক কাটিলে মানুহে গান গায়? আৰু ইয়াৰ উত্তৰ হ'ল
জন্মদিনৰ কেক। আৰু আপোনালোকৰ যদি আমাৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু একেবাৰে শেষত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিৰ প্ৰশ্ন, এনেকুৱা কি কাম আছে যিটো পুতেকে কৰিলে বেয়া পায় আৰু জোঁৱাইকে কৰিলে ভাল পায়? আৰু সকলোলৈকে শেষত ধন্যবাদ জনালোঁ।